সো কবিতাৰ শিৰোনাম ভাগ্য ভাল আপোনাক তেনেকৈ ক'বলৈ কোনো নাই হয়তোবা ভাবিছে এই পৃথিৱীত আপুনিয়ে এজন দুৰ্ভগীয়া যাক তেনেকৈ ক'বলৈ কোনো নাই হয়তোবা আপুনি ভাবিছে মৰমেৰে এষাৰ কথা পাতিবলৈ আপোনাৰ কোনো নাই আপুনি নিঃসংগ বেজাৰ নকৰিব মই কওঁ আপুনি ভাগ্যৱান আপুনি শান্তিত এঘুমুটি মাৰিব পাৰে ভৰ দুপৰীয়া বা দুভাগ ৰাতি বা বেলি দুপৰলৈ আপুনি শুই থাকিব পাৰে আপোনালৈ কাৰো ফোন নাহে সুধিবলৈ সদায় সেই একেটাই প্ৰশ্ন তুমি মোক সঁচাকৈ ভাল পোৱানে আপুনি যিকোনো এটা কাম মন দি কৰিব পাৰে মন গ'লে খেলিব পাৰে ক্ৰিকেট বা টেবুল টেনিছ কাৰণ ফোন নাহে আপোনালৈ কাৰো যেতিয়াই তেতিয়াই কাৰণ সেই আকৌ একেটাই প্ৰশ্ন তোমাৰ কাৰণে মই ডাঙৰ নে ক্ৰিকেট নে টেবুল টেনিছ বিশ্বাস নকৰিব পাৰে আপুনি আপোনাৰ হয়তো লকডাউন মনত এদিন আছিল তেণ্ডুলকাৰ বা গাংগুলীৰ চেঞ্চুৰী বা হাফ চেঞ্চুৰীৰ কথা জাহিৰ বা হৰভজনৰ উইকেটৰ সংখ্যা কিন্তু এতিয়া আপুনি হয়তো চিনিও নাপাব পাৰে 100খন মেটচ খেলা সেই ভাৰতবৰ্ষৰ সেই প্লেয়াৰজনক কাৰণ আজি আপোনাৰ কাষত আছে আপোনাৰ দীপলিপ সুন্দৰী এগৰাকী প্ৰেয়সী আৰু এটা মোবাইল ফোন আধুনিক সভ্যতাৰ আটাইতকৈ জঘন্য সৃষ্টি সেয়া মই নহয় আপুনিয়ে ক'ব যদি আপোনাৰ ওচৰত কোনোবা থাকিলেহেঁতেন তেনেকৈ ক'বলৈ কিছুমান কথা আপুনি এইটো আগতে দেউতালৈ বা মালৈ ফোন কৰোঁতে 59 ছেকেণ্ডত ফোনটো কাটি বিজয় উল্লাস কৰিছে কাৰণ আপুনি এটকা এটা বচালে কিন্তু সেই আপুনিজনে আজিকালি দিনটোত মাত্ৰ 8 ঘণ্টা কথা ডাইটিং কৰে টকা বচাবলৈ মোবাইলত পইচা ভৰাবলৈ আৰু ৰাতি শুনিবলৈ এষাৰি অমীয়া মাত তুমি যে মোক আজিকালি একদম টাইমেই নিদিয়া হাইৰে জীৱ এতিয়া আপুনিয়ে কওকচোন আপুনি ভাগ্যৱান হয়নে নহয় আপুনি এটা সুখী আছিল আপোনাৰ 22 বছৰ পুৰণা সেই হেয়াৰ ষ্টাইলটো লৈ যিটো হয়তো আপোনাক মায়ে বনাই দিছিলে সৰু থাকোঁতে বাইদেৱে গুঠি দিয়া চুৱেটাৰটো চাগে আপোনাৰ বিৰাটেই প্ৰিয় আছিলে কিন্তু এইবোৰ বদলাবলৈ আপুনি বাধ্য বদলাব দেই এইবোৰ ষ্টাইল একদম বুঢ়া মানুহ যেন দেখি এনেকৈ ক'বলৈ আপোনাৰ কোনোবা আছে আপোনাক হয়তো বহুত ভাল পাইছিলে আপোনাৰ বন্ধুসকলে তেওঁলোকৰ লগত গান গাই ফূৰ্তি কৰি নাচি বাগি খুব ভাল পাইছিলে চাগে আপুনি কিন্তু আজিকালি আপোনাৰ ঢালৈ যাবলৈ ভয়ে হৈছে কাৰণ ৰাতি আপুনি আকৌ সন্মুখীন হয় সেই একেটা প্ৰশ্ন তুমি বাৰু হেৰি নেকি আপোনাৰ এইটো চিপচুৰি ল'বলৈ মন যাব সাৱধান তেনে কাম নকৰিব এইবোৰ বহুত বেয়া কথা তাতকৈ আপুনি এটা সিদ্ধান্ত ল'ব যা নাযাওঁ যা আজিৰ পৰা কাৰণ আপোনাকতো তেনেকৈ ক'বলৈ কোনোবা এগৰাকী আছে আপুনি চাগে গধূলি ঘুগুনি চপেৰেই কাম চলাইছিলে 5 টকা এটা বচাবলৈ চাগে কেতিয়াবা চাহ একাপো নাখাইছিলে বা কেতিয়াবা খাইছিল কিন্তু সেই আপুনিজনে আজিকালি অলপ সলনি হৈ গ'ল সময়ৰ লগত যুগৰ দাগিদাত অলপ ৰোমান্টিক হোৱাৰ স্বাৰ্থত আপুনি যায় চিচিলৈ আপোনাৰ প্ৰেয়সীৰ লগত আপুনি কয় একে চিন বুলি মই কওঁ সেয়া 200 টকীয়া এক টুপি বুলি আৰু যাবৰ সময়ত প্ৰেয়সীয়ে হয়তো আপোনাক ক'ব মিছ ইউ আপোনাৰ হয়তো আকাশলৈ উৰি যাবলৈ মন যাব আকৌ ৰাতি হয়তো আপোনাক ক'ব সেই একেটাই কথা তুমি যে অলপো ৰোমান্টিক নহয় দেই শুনিলে আপুনি চাগে ভাল পাইছিল দেউতাৰ লগত গধূলি ফুৰিবলৈ গৈ কথা পাতি যেন শেষেই নহৈছিল গোলাঘাটৰ কল্পতৰু হোটেলত বহি একাপ চাহ খাইছিল দেউতাৰ লগত চিঙৰাৰ সৈতে এতিয়াও আপুনি কথা পাতে ঘণ্টাৰ পিছত ঘণ্টা দিনৰ পিছত দিন ৰাতি কিন্তু ফোনত এয়া যে আপোনাৰ দায়িত্ব নহ'লে হ'ব যে আকৌ এখন মহাভাৰত তুমি যে মোক কেয়াৰেই নকৰা শুনিলেতো সেইকাৰণে আপুনি কথা পাতে কথা নাথাকিলে আৰু কোৱা অলপ পাছত কথা শেষ হয় তাৰপিছত আকৌ নীৰৱতা আৰু কোৱা হয়তো আপুনি গালিও খাব পাৰে কি বাৰে বাৰে আৰু কোৱা কথা নাথাকিলে ফোন থৈ দিয়া বুজিলেতো সেইকাৰণে মই কৈছোঁ আপোনাক ভাগ্যৱান বুলি কাৰণ আপুনি যি মন যায় কৰিব পাৰে লিখিব পাৰে এটা কবিতা বা এটা গল্প বা গাব পাৰে এটা গান আৰু প্ৰাণ খুলি হাঁহিব পাৰে এটা হাঁহি বা মন গ'লে
আপুনি যাব পাৰে আপুনি আপোনাৰ হোষ্টেলৰ আমোল মোলাই গোন্ধাই থকা কৰিডৰবোৰলৈ আৰু শুনিব পাৰে কোনোবা দুৰ্দান্ত প্ৰেমিকৰ কৰুণ প্ৰেম কথা বা মোৰ দৰে এটা কবিতা লিখি নষ্ট কৰিব পাৰে এটা ধুনীয়া সুন্দৰ আবেলি আপোনাৰ দৰে মোৰো ভাগ্য বিৰাট ভাল কাৰণ তেনেকৈ ক'বলৈ মোৰো কোনো নাই মিছা কথা দেই ধন্যবাদ আৰু মোৰ লগত সহযোগ কৰিলে মোৰ সহকৰ্মী শৰ্মীদেৱ শৰ্মাই থেংক ইউ